হয়, আজি আমাৰ চিৰাং জিলাৰ অন্তৰ্গত তথা আমাৰ মানে 19 নং চিডলি চিৰাং সমষ্টিৰ অন্তৰ্গত এই আমাৰ ৰুণিকাটা হায়াৰ ছেকেণ্ডেৰী আছে। এই হায়াৰ ছেকেণ্ডেৰী দুটা চেংচন একেলগে হৈ আহিছে। এটাটো হ'ল আমাৰ BTC এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু আনটো হ'ল SSৰ ফালৰ পৰা ষ্টেটৰ। এটাত মানে 53 লাখ হ'ব, তো দুটা মিলি 1,06,00,000 টকাৰ এই স্কিমটো হ'ব যে এডিশ্যনেল ক্লাছৰুম দুটাটো এডিশ্যনেল ক্লাছৰুম হ'ব তিনিটাকৈ আৰু ফাৰ্ষ্ট ফ্ল'ৰ মানে গ্ৰাউণ্ড ফ্ল'ৰটো আৰু তেনেকৈ হ'ব। তো আশা ৰাখিছোঁ যে আজি এই অঞ্চলৰ যে এই ৰুণিকাটা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যোৱা 2022 চনত হায়াৰ ছেকেণ্ডেৰী ক্লাছটো ইয়াত প্ৰবন্ধন কৰা হৈছিল, কিন্তু ইয়াত ইমান এটা ছাত্ৰ ছাত্ৰী আছে যে ৰুমৰ অভাৱ নিশ্চয়কৈ হৈছিল আৰু সেই ৰুমৰ অভাৱটো এই দুটা চেংচনৰ যোগেদি অলপ হ'লেও এই হায়াৰ ছেকেণ্ডাৰীয়ে একমডেশ্যন দিবলৈ নিশ্চয় সক্ষম হ'ব। আৰু ইয়াৰ কাৰণে আমি বিটিআৰ চৰকাৰৰ আমাৰ চিফ তেখেত প্ৰমোদ বড়ো ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আমাৰ এই ৰুণিকাটা হায়াৰ ছেকেণ্ডেৰীৰ হৈ আৰু সমষ্টিবাসীৰ হৈ মই অশেষ ধন্যবাদ যাচিছোঁ। আৰু আহি থকা সময়ত মই আশা ৰাখিছোঁ যে আজি প্ৰত্যেকটো হায়াৰ ছেকেণ্ডেৰী বা হাইস্কুলবোৰক নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে অসম চৰকাৰৰ যিখিনি সিদ্ধান্ত আছে, এই সিদ্ধান্ত মৰ্মে এই স্কুলখনকো মই ছাবমিট কৰি ৰাখিছোঁ। নিশ্চয়কৈ সেইটো যদি হয় তেতিয়াহ'লে ইয়াত ডাঙৰ এটা এমাউণ্ট আহিব আৰু ইয়াৰ দ্বাৰা আমাৰ ৰুণিকাটা হায়াৰ ছেকেণ্ডেৰী যিখিনি সৌন্দৰ্য সেই সৌন্দৰ্যও আহিব আৰু ইয়াৰ যিখিনি আমাৰ একমডেশ্যনৰ এটা প্ৰব্লেম আছিলে সেই প্ৰব্লেমটো চিৰদিনৰ কাৰণে সমাধান হ'ব আৰু এই আশা মই ৰাখি